নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৱন আৰু আমাৰ পাহাৰ হিষ্ট্ৰী ইউটিউব চেনেললৈ তোমালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম গেট 3 গেট 4 এক্সামৰ অসমীয়া সাহিত্যৰ পৰা কেইটামান মোষ্ট MCQs। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু কাৰ্যবিধি আৰম্ভ কৰোঁ। বন্ধুসকল, কুৱেশ্যন 1, কামৰূপৰ ভাষা মধ্য ভাৰতীয় ভাষাতকৈ কিছু পৃথক বুলি মন্তব্য কৰিছিল। বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, হিউবেং চাঙে। কুৱেশ্যন 2, কাছাৰ অঞ্চলত স্থানীয় লোকসকলে ব্যৱহাৰ কৰা ভাষাটো হ'ল। বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন চি, কছাৰী উপভাষা। কুৱেশ্যন 3, নামনিৰ উপভাষাৰ এটা ভাগ তলৰ কোনটো নহয়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি, শিৱসাগৰে। বন্ধুসকল, মনত ৰাখিবা শিৱসাগৰে নামনি উপভাষাৰ এটা ভাগ নহয়। কুৱেশ্যন 4, শূন্য পুৰাণ কাৰ ৰচনা? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন চি, ৰোমাই পণ্ডিত। কুৱেশ্যন 5, প্ৰতিমাৰ খনিকাৰ বুলি কোনজন কবিক কোৱা হয়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন ডি, চন্দ্ৰকুমাৰ আগৰৱালা। বন্ধুসকল, কুৱেশ্যন 6, ভাৰতীয় আৰ্য ভাষাৰ মূল ভাগ। বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, তিনিতে। কুৱেশ্যন 7, পুৰণি অসম বুৰঞ্জীৰ সম্পাদক কোন আছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি, হেমচন্দ্ৰ গোস্বামী। বন্ধুসকল, মনত ৰাখিবা হেমচন্দ্ৰ গোস্বামী পুৰণি অসম বুৰঞ্জীৰ সম্পাদক আছিল। কুৱেশ্যন 8, যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন চি, জগন্নাথ বৰুৱা। কুৱেশ্যন 9, লক্ষ্মীনাথ বেজবৰুৱা একমাত্ৰ কবিতা পুথিখনৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি, কদমকুলি। বন্ধুসকল, কুৱেশ্যন 10, সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, বনফুল। কুৱেশ্যন 11, প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। বন্ধুসকল, কুৱেশ্যন 12, কোন অসমীয়াক ৰূপকোঁৱৰ বুলি কোৱা হয়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, জ্যোতিপ্ৰসাদ আগৰৱালা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আকৌ দেখাও নতুন এক ভিডিঅ' লৈ। বাই।